বন্ধুসকল, বহু দিনৰ মূৰত মই আজি এটা ভিডিঅ' বনাইছোঁ। এয়া ৱেষ্ট কাৰ্বি আংলঙৰ আহিলোঁ, বইঠালাংছো। নামখিনি কি নাজানো, জেগাখিনিৰ নাম। আহিলোঁ আজি চাবলৈ। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, চাৰিওফালে পাহাৰৰ মাজত আমি আছোঁ। সিহঁত আছে ওপৰত, পাহাৰৰ ওপৰত আছে। মই এই জুৰিটোতে মই অলপ ৰৈছোঁ। সুন্দৰ পৰিৱেশ, মনোমোহা পৰিৱেশ। চাওক আপোনালোকে, আহিব। ইয়াত যথেষ্ট পৰিমাণৰ মানুহ হয়। পিকনিক প্লেচ, বনভোজৰ থলী, খাচ অসমীয়া বনভোজৰ থলী। চাৰিওফালে আপোনাৰ এয়া জুৰি বৈ গৈছে, তাৰ মাজত মই আছোঁ। সুন্দৰ পৰিৱেশ। আমি বনভোজ খাবলৈ অহা নাই, আমি ফুৰিবলৈ আহিছোঁ পৰিয়ালসহ। তাকে এবাৰ ফুৰিছোঁ। মোৰ ভয় লাগিছে, সিহঁতে ওপৰত গৈছে। মই ভয়তে যাব পৰা নাই। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। অলপ ওপৰত যাওঁ, চেষ্টা কৰি চাওঁ ওপৰত যাবলৈ। ওপৰৰ পৰা ভিডিঅ' কৰিম। মই ওপৰত যাওঁ। চাওক কিমান সুন্দৰ পৰিৱেশ। পৰিবা কোনটো তাতে ৰৈ থাকা। এই তাতে ৰোৱা, মই গৈ আছোঁ। অঁ, নাযাবা, তুমি নাযাবা, নোৱাৰিবা দেহা। ইয়াত সাপ চাপ থাকে দেই, ভালকে জংঘলী অজগৰ চজগৰ। চাৰিওফালে জুৰিয়ে জুৰি। এইবিলাকত সোমাই থাকে এইবিলাকত। মই ওপৰলৈ আহি আছোঁ। ওপৰত আহি আছোঁ এয়া। নামিব পাৰিম নে নোৱাৰিম ঠিক নাই, উঠি আহিহে আছোঁ। বহুতখিনি আহিলোঁ। চব পাথৰ কাটি আছে।